Hello friends, Rosmi Mixale সকলোকে স্বাগতম জনাইছো। এতিয়া আমি আহি আছো আমাৰ মা ঘৰলে। মাহঁতৰ ঘৰ গাঁৱৰ নামঘৰত আজি নতুনকৈ আসন প্ৰতিষ্ঠা কৰিছে। তাত নামো হ'ব। তালৈকে আমি এতিয়া আহি আছো আৰু তাত কি হয় যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি সকলো আহি আছো। এয়া আমাৰ গাড়ী চলাই আছে। চৰি, এইটো আমাৰ বাইপাছ হয়। আমি এতিয়া বাইপাছত গৈ আছো। এয়া আমাৰ মাহঁতৰ গাঁৱৰ নামঘৰ। এইখন হৈছে গেটখন। এয়া মণিকূটৰ নতুন আসন ভাগ। এয়া আসন প্ৰতিষ্ঠা কৰাৰ সময়ত গায়ন বায়নো গাইছিলে। মই ভিডিঅ' কৰা নহ'লে ফটোকে তুলিছিলোঁ, সেয়াকে ইয়াত দি দিছোঁ। এয়া হৈছে নাম গোৱা মুহূৰ্ত। দিনৰ পৰ্বখিনি ইমানতে শেষ হ'ল। ৰাতিলৈ ভাওনাও আছে। গাঁৱৰ শিশু আৰু চেমনীয়াসকলে কৰিছে। সেয়া ভিডিঅ' দিম, পিছতো ভিডিঅ'টো সেইটো চাবলৈ পাব।